নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই বনাব গৈ আছো মালাই মাছৰুম ৰেচিপি আহকচোন চাও কেনেকৈ বনায় মালাই মাছৰুম ৰেচিপিটো আৰু মালাই মাছৰুম ৰেচিপিটো বনাবলৈ কি লাগে আহকচোন চাও এতিয়া মই লৈছো কেপচিকাম লৈছো তাৰপিছত গাজৰ লৈছো আৰু পিয়াজ লৈছো আৰু আদা নহৰু আছে আদা নহৰু অলৰেডি মই পেষ্ট কৰি পেলাই থৈ দিয়া আছে তো সেইটো মই দি দিম আৰু এয়া হৈছে মাছৰুম মালাই মাছৰুমৰ কাৰণে কেনেকৈ কাটি লওঁ মই আপোনালোকক দেখাই আছো বাৰু প্ৰথম মাছৰুমটো অকমান গৰম পানীত মই বইল কৰি লৈছো সৰু সৰুকৈ কাটি লওঁ বইল কৰিলে আপোনাৰ যিখিনি বীজাণু থাকে সেইখিনি গুচি যায় আৰু তো তাৰ কাৰণে মই বইল কৰি লৈছো এয়া মোৰ কাটি হৈ গ'ল এতিয়া মই থৈ দিছো মই গাজৰখিনি কাটি লওঁ সৰু সৰুকৈ গাজৰখিনি কাটি হ'ল এতিয়া কেপচিকামটো অকমান সৰু সৰুকৈ কাটি ল'ম এয়া হৈ গ'ল কেপচিকাম এতিয়া মই পিয়াজটো মই সৰুকৈ নাকাটো আপোনাৰ পিয়াজটো মই ভাজি ল'ম তাৰ কাৰণে অকণমান ডাঙৰকৈ কাটিম আৰু মই মিক্সিত মাৰি ল'ম এয়া মই কেৰাহীটো গৰম হ'ব দিছোঁ ইয়াতে মই অকণমান এতিয়া ৰিফাইন দিম অকণমান ৰিফাইন দিছোঁ আৰু অকণমান মই বাটাৰ দি দিম ইয়াতে মই এয়া কাজু অকণমান সৰু সৰুকৈ কুটি লৈছোঁ আৰু পিঁয়াজখিনি একেলগে ভাজি লৈ ল'ম অকণমান নিমখ দি দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম এয়া মই লৈ ল'লোঁ আৰু ইয়াতে মই এতিয়া আদা নহৰুখিনি দি দিম এতিয়া মই অকণমান কেপচিকাম আৰু গাজৰখিনি অকণমান চল্টি কৰি ল'ম অকণমান ৰিফাইন দিম
অকণমান মাজতে বাটাৰ অকণমান দি ল'ম। এতিয়া মাছৰুমখিনি অকণমান চল্টি কৰি ল'ম। ধুনীয়া বাটাৰৰ গোন্ধ আহিছে। বন্ধ কৰি দিম। তো এতিয়া আকৌ অকণমান ৰিফাইন আৰু বাটাৰ অকণমান দি দিম। ইয়াত মই এটা ডাঙৰ ইলাচি দিছোঁ আৰু ষ্টাৰ এঞ্চি এটা দিছোঁ। অকণমান আপোনাৰ ইলাচি আৰু অকণমান লং দি দিম। এটা ধুনীয়া গোন্ধ ওলায় আৰু সোৱাদো হয়। তো এতিয়া ইয়াতে মই কাজু আৰু পিঁয়াজৰ পেষ্টটো দি দিম। অকণমান সময় ঢাকনেৰে ঢাকি থৈ দিম। আপোনাৰ ধুনীয়াকৈ তেলটো ওলাই আহিছে। থোৱা হৈছে অকণমান। তো ইয়াতে এতিয়া মই ভাজি থোৱা এইখিনি দি দিম। যেহেতু মালাই মাছৰুম বনাই আছোঁ, তো অকণমান মিঠাটো হ'লে ভাল হয়। তো অকণমান চেনি দিম মই। মিঠাটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে।
যদি আৰু অকণমান পানী দিব বিচাৰে তো আপোনালোকে দিব পাৰে মই আৰু অকণমান দিওঁ অকণমান গ্ৰেভিটো হ'লে ভাল হয় আৰু সৰু এটা চিজৰ কিউব এটা মই স্লাইচ কৰি দি দিম অকণমান চিজি টাইপ হ'লে খাব ভাল লাগিব আৰু যদি আপোনালোকে বেছি চিজ খাব খোজে তো আৰু এটা দিব পাৰে মই এটা দি লৈছোঁ এতিয়া মই আমুলৰ ফ্ৰেছ ক্ৰীমটো ইয়াতে দি দিম গোটেই নিদিওঁ সোৱাদ অনুযায়ী দি দিম আপোনালোকে যিমান ক্ৰীমি কৰিব বিচাৰে সিমানটো দিব পাৰে মই অকণমান ইয়াতে ডাবৰৰ কেৰুৱা পানীটো দি দিম এইটো আপোনালোকে দিবও পাৰে বা স্কিপ কৰিব পাৰে এটা ধুনীয়া গোন্ধ আহে তাৰ কাৰণে মই অকণমান দি দিছোঁ এয়া হৈ গ'ল আপোনালোকে ৰুটি নান বা জিৰা ৰাইচ প্লেইন ভাত চবৰ লগত খাব পাৰে এইটো চিম্পল হয় ৰেচিপিটো ইমান বেছি একো ইনগ্ৰিডিয়েণ্ট নাই একদম ক্ৰিমি হৈ গৈছে আৰু অকণমান ঠাণ্ডা হ'লে আপোনাৰ ক্ৰীমটো ফুটি ল'ব এতিয়া বন্ধ কৰি থ'ব পাৰে আৰামছে ক্ৰিমি মাছৰুম আপোনালোকে যিকোনো অইলত খাব পাৰে মানে ৰুটি নান প্লেন ৰাইচ জিৰা ৰাইচ চবৰ লগত খাব পাৰে তো এয়াই ভিডিঅ'টো যদি চাই ভাল পায় তো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে